ৰেচন কাৰ্ডত 5 লাখ টকা বিনামূলীয়া সাহায্য চিকিৎসা ৰেচন কাৰ্ড নোহোৱা মানুহক ৰেচন কাৰ্ড অৰুণোদয় নোহোৱা মহিলাক অৰুণোদয় আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ 40 লাখ আত্মসহায়ক গোটৰ মেম্বাৰ আছে আৰু ডেকা ল'ৰা ছোৱালী ব্যৱসায় বাণিজ্য উদ্যোগ কৰিবৰ বাবে উদগনি এই গোটেই কামবিলাক আমি এই বছৰৰ ভিতৰতে অৰ্থাৎ 2023 চনৰ ভিতৰতে আমি আগুৱাই লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো যাতে আমাৰ ৰাইজ অসমখনৰ উন্নয়ন প্ৰক্ৰিয়াত অংশীদাৰ হ'ব পাৰে অহা কেইদিনমানৰ ভিতৰত আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড নাই খুব বেছি দুমাহৰ ভিতৰত যিমান পৰিয়ালত আমি ৰেচন কাৰ্ড